শ্ৰীযুত ৰিহন ডাঙৰীয়া, সন্মানীয় সকলো সকল, সন্মানীয় PTCৰ EM সকল, সন্মানীয় MCLA সকল, সকলো আমাৰ এক্সিকিউটিভ মেম্বাৰৰ লগতে উপসভাপতি আৰু অন্যান্য BPF দলৰ চেন্ট্ৰেল কমিটিৰ তথা কেন্দ্ৰীয় মাননীয় সদস্যসকল, উইমেন BPF মাননীয় সভানেত্ৰী আৰু তেখেতৰ সহযোগী ইউথ আৰু BSU সভাপতিৰ লগতে অন্য সহযোগী কৰ্মীবৃন্দ আৰু CWCৰ সকলো শ্ৰদ্ধাস্পদ কৰ্মীবৃন্দ, নেতৃবৃন্দ আৰু স্থানীয় সভাপতি আৰু তেখেতসকলৰ নেতৃবৃন্দ, শ্ৰদ্ধাস্পদ ডেলিগেটসকল আৰু অন্যান্য শ্ৰদ্ধাস্পদ উপস্থিত ৰাইজসকল, আপোনালোক সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ডেলিগেট সেশনত মই পাহৰি গ'লোঁ, দৈমাৰী ডাঙৰীয়াক পাহৰি গৈছোঁ। তেখেতলৈও বৰ আন্তৰিক মনোমোহা কৰি তুলিছে, জানিবলগীয়া বহুত তেখেতে ক'লে, সকলোৰে আমনি লাগিছিল, তথাপি তেখেতৰ মুখৰ পৰা বহুত জানিবলগীয়া কথাবিলাক ওলাই থকাৰ বাবে আপোনালোকে শুনি আছিলে আৰু যিবিলাক কথা আপোনালোকে এতিয়া স্পষ্ট হৈছে যে BPF দলে কোনোদিনে থিয় নিদিয়ে। আগ্ৰামা মহলিক ডাঙৰীয়া সকলো সমাজৰ কাৰণে কথা চিন্তা কৰে আৰু দলটোক তেখেতে সুন্দৰকৈ নেতৃত্ব আৰু BTCখনক তেখেতে সুন্দৰকৈ আগবঢ়াই পৰিয়ালৰ ধুনীয়া বাজেটত বা আমাৰ চৰকাৰৰ বাজেটত সুন্দৰকৈ বহুত কথাই বহুত সুন্দৰ সুন্দৰ বাজেট আছে। তাৰে ভিতৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে যিসকল পৰিয়ালৰ সোণ আৰু বিয়াত বহা কইনাক সুন্দৰভাৱে অলংকাৰেৰে বজিত কৰি পেলাই যদি বিবাহত বহাব পাৰে তেতিয়াহ'লে সকলোৱে অনুভৱ কৰে। সেইকাৰণে এইবিলাকে যেতিয়া বিয়াত বহিব 1 তোলা সোণ দিবৰ কাৰণে আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে। সেইকাৰণে আহক আমি সকলোৱে মাননীয় বহল ইয়াৰ বাহিৰেও কিন্তু মই কম যে বিয়া সামাজিক বিয়া পাতাৰ আগতে সামাজিক বিয়া পাতিলে আমাৰ হিন্দু সমাজে বিয়া পাতে, তাৰ আগতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে 1 তোলা সোণ তেওঁলোকে যিসকলে মেচ ডিউজ দিব নোৱাৰে, কলেজ আৰু স্কুলত পঢ়া শুনা কৰে, ছাত্ৰাবাস বা ছাত্ৰী নিবাস থাকে, তেওঁলোকৰ কাৰণে মেচ ডিউজ দিবৰ কাৰণে সিদ্ধান্ত লৈছে। সেইটো সুন্দৰ আমাৰ বাজেট বুলি আমি ধাৰণা কৰিব লাগিব। ইয়াৰ বাদেও বহুত সুন্দৰ সুন্দৰ কথা আছে, আপোনালোকে গম পাইছে, ডিছকাশ্যন হৈছে, পেপাৰত পৰা আপোনালোকে বহুত কথা অনুমান কৰিব পাৰিছে। গতিকে এই চৰকাৰ ইয়াৰ পৰাই অনুমান কৰিব পাৰিছোঁ যে সঁচাকেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সমাজ চিন্তা কৰে। তেখেতে ছাত্ৰ জীৱনত অভাৱ অভিযোগ সেইবিলাক কথা তেখেতে দেখা পাইছে। এতিয়া পৰিয়ালৰ মাতৃ পিতৃসকলে নিজৰ কন্যাক দৰাক যেতিয়া তেতিয়া যদি খালী হাতে পঠিয়াই দিয়ে, কন্যাগৰাকী শ্বশুৰৰ ঘৰত থাকি কিমান আনন্দ পায় নাপায়
আমাৰ সমাজৰ পিতৃসকলে সুন্দৰকৈ নিজৰ কন্যা সন্তানক বিয়া দিবৰ কাৰণে সেইটো বহুত ডাঙৰ কথা। যিনক মোৰ ডিপাৰ্টমেণ্টটো দুটা ডিপাৰ্টমেণ্ট, এটা ডিপাৰ্টমেণ্টটো সামাজিক ডিপাৰ্টমেণ্ট, সমাজ কল্যাণ বিভাগ, সমাজৰ থকা বিভিন্ন কথাবিলাক চিন্তা কৰি পেলাই এই বিভাগে কাম কৰে। চইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টটো সৰু ডিপাৰ্টমেণ্ট, এইটো মাইনৰ ডিপাৰ্টমেণ্ট হিচাপে ইয়াক স্বীকৃতি ইয়াক দিছে। সেইকাৰণে এই ডিপাৰ্টমেণ্টত পইচা নাথাকে। যোৱা বছৰ বাজেটত 12 কোটি আছিলে। এই বছৰ মই কৰি মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়া ওচৰত গৈছো আৰু তেখেতৰ কাকতি এইবাৰৰ বাজেটত অলপ তেখেতে বাজেটটো বঢ়াই দিছে। বিভাগৰ যোগেদি কাম কৰিবলগীয়া কিছুমান কাম হ'ল জলাশয়, যিবিলাক জলাশয় আছে এই জলাশয় ডেভেলপ, এই জলাশয়টো ডেভেলপ কৰি ফিচাৰীত পানী আছে কিন্তু এই পানী থকা যদিও সত্ত্বেও আবদ্ধ হৈ থকা যদি এলেকা পানীটো যদি চৰকাৰৰ ফালৰ পৰা সহায় কৰি দিয়া যায় তেতিয়া পানী দিব পাৰি, এনেকুৱা ধৰণৰ কাম কৰিব পৰা যায়। তাৰপিছত প্লেণ্টেশ্যনৰ কাম কৰি যিবিলাক ইৰ'শ্যন, সেই ইৰ'শ্যনটো বন্ধ কৰিব পাৰি। আৰু গালি কণ্ট্ৰল, সেইটো কমন স্কিম। দুৰ্ভাগ্যজনক কথা, ডিপাৰ্টমেণ্টটো সৰু ডিপাৰ্টমেণ্ট বুলি চৰকাৰে স্বীকৃতি দিছে, সেইকাৰণে ইয়াত ডাঙৰ বাজেট নাহে। এইবাৰ টোটেল দৰমহা বা চেলাৰীক লৈ পেলাই 222 কোটি টকা। BTCত আমি স্কিম দিব নোৱাৰো, বহুত কষ্ট কৰি কিছুমান আমাৰ ভাইসকলে স্কিম বিচাৰি যায়, তেওঁলোকৰ কাৰণে বহুত কষ্ট কৰি মই জবৰদস্তিভাৱে বিভাগৰ পৰা কাঢ়ি পেলাই মই দিব লগাত পৰো। সেইকাৰণে বেছি মই একাৰ কাৰণে কাম কৰিব নোৱাৰো। আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াই কৈছে যে BTC কাম কৰিব নোৱাৰো। যদি চেন্ট্ৰেল ফাণ্ড আছে, চেন্ট্ৰেল ফাণ্ড আমি BTCত সেইটো মোকলাই দিব লাগিব। BTCয়ে তাৰ নিজাববীয়াভাৱে কাম কৰিব পাৰি। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, সমাজ কল্যাণ বিভাগ, এই সমাজ যোগেদিও বহুত মানে সৰু সুৰা কাম কিছুমান কৰিব পাৰি। দুখীয়া পৰিয়ালৰ যিসকল গৰ্ভৱতী তেওঁলোকে যাতে সুন্দৰ সুস্থ সবল সন্তান জন্ম দিব পাৰে, তাৰ কাৰণে ভাৰত চৰকাৰৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতসকলৰে এই স্কিমটো লৈছে। এই স্কিমৰ নামটো হ'ল মহিলাই গৰ্ভৱতী হৈছে বুলি ডাক্তৰে তেওঁ যদি 5 মাহ পাৰ হোৱাৰ পিছত আৰু এটা নেক্সট পায়, সেইটো 2000 টকা। আৰু যেতিয়া ইছ্যু হয় তেতিয়া 2000 টকা, 5000 টকা সমাজ কল্যাণ বিভাগৰ পৰা গৰ্ভৱতী মহিলাগৰাকী হস্পিটেলত মানে সন্তানটো তেতিয়াহে এই পইচাটো পায়, মানে পাব যদি ডাক্তৰে তাক চাৰ্টিফিকেট দিয়ে যে এই মহিলাগৰাকী গৰ্ভ 5000 পালে। আৰু স্বাস্থ্যত বাৰ্থ দিয়া হয় নিজৰ সন্তানক, তেতিয়াহ'লে 6000 টকা পাবৰ কাৰণে সক্ষম হয়। গৰাকী পুষ্টিকৰ খাদ্য খাব পাৰে, ল'ৰা ছোৱালীবিলাকক এডাপশ্যন পিৰিয়ড বুলি কোৱা হয়। 12 বছৰত ভৰি দিয়াৰ লগে লগে ছোৱালীবিলাকক পুষ্টিকৰ খাদ্য যাতে খাব পাৰে তাৰ কাৰণে চৰকাৰে কৰিছে আছে, এই স্কিমটো আছে। তাৰ সন্তান যে আমাৰ BTCক আমি ভালকে সুন্দৰ স্বাস্থ্যৱান ল'ৰা ছোৱালী যাতে আমি পাব পাৰোঁ, ইহঁতৰ যোগেদি যাতে আমি অসম নিৰ্মাণ কৰিব পাৰোঁ, সুন্দৰভাৱে আমাৰ ৰাজ্যখনক আমি উন্নয়নৰ পথত আগবঢ়াই লৈ মগজৰ যাতে দিব পাৰে, তাৰ কাৰণেও মানে ব্যৱস্থা আছে। তাৰ কাৰণে অভিযান, এই পোষণ অভিযানৰ যোগেদিও মানে ICDS চেণ্টাৰত থকা সহায়কবিলাকে তেওঁলোকৰ কাৰণে কাম কৰিব লাগে। যাতে ICDS চেণ্টাৰত থকা কৰ্মী বিলাকে যাতে সুন্দৰভাৱে
তেওঁলোকে যাতে ফাঁকি দিব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা কৰিছে কি ব্যৱস্থা কৰিছে স্মাৰ্টফোন প্ৰতিটো চেণ্টাৰত থকা কৰ্মীবিলাকক স্মাৰ্টফোন এনেকুৱা ধৰণৰ ফোন তাত এনেকুৱা ধৰণৰ ব্যৱস্থা সেইদিনাখন ICDS চেণ্টাৰত থকা ল'ৰা ছোৱালীবিলাকক কৰ্মীবিলাকে খাদ্য দিছে নে নাই পুষ্টিকৰ খাদ্য দিছে নাই সেইটো দেখাব লাগিব এইবাৰ টেণ্ডাৰ হৈছে যোৱাকালি টেণ্ডাৰটো কাম ইমান দিনে হোৱা নাছিলে যোৱাকালি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীয়ে যোৱাকালি টেণ্ডাৰটো দিলে চাগে স্মাৰ্টফোন পাব চবে মানে স্মাৰ্টফোন পাব আমাৰ মুঠ 61,000 আছে 62,000 আছে বুলি কৈছিলে কিন্তু কিছুমান তাৰ কৰ্মৰত হৈ থকা নাই কাম কৰি থকা নাই সেইকাৰণে 61,000 অলপ বেছি গোটেই অসমত এনেকুৱা চেণ্টাৰ আছে তাৰ জন্ম দিয়াৰ পিছত তেওঁলোকৰ গ্ৰোথ এই সন্তানবিলাকৰ গ্ৰোথটো কিমান হৈছে এক মাহত কিমান ওজন হ'ল জন্ম লওঁতে কিমান ওজন আছিলে ল'ৰা ছোৱালীবিলাকৰ এইটো ওজন লোৱা হ'ব ডেলিভাৰীৰ পিছত তাৰ পিছত কিমান ওজন হ'ল যেনেকুৱা ধৰণৰ ডাক্তৰৰ পৰামৰ্শ মানে কি বুলি কয় ৱে মেচিন সকলো চেণ্টাৰবিলাকত এই মেচিনটো পাব আৰু সকলোবিলাকে স্মাৰ্টফোনটো পাব এই মেচিন দিব ৱে মেচিন হয় আৰু দীঘল গ্ৰোথ কিমান ওখ এই শিশুবিলাক কিমান ওখ হৈছে জন্মৰ পিছত তেওঁলোকৰ গ্ৰোথটো কিমান ওখ হৈছে এইটো চাবৰ কাৰণেও মানে ফিটা দিয়া হ'ব চলি আছে আৰু বেটি বচাও বেটি পঢ়াও আজিকালি মানে মহিলাসকলৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে সমাজ কল্যাণ বিভাগৰ যোগেদি বেটি বচাও বেটি বিয়া নিদিয়ে তাৰ কাৰণে ইয়াত ব্যৱস্থা আছে ছোৱালী সন্তানক স্কুলত পঠিয়াই নিদিয়াকৈ তেওঁলোকক কাম কৰিব লেবাৰ কৰিব নিদিয়ে তাৰ কাৰণে ইয়াত ব্যৱস্থা আছে তাক মানে পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে কিছুমান NGO বিলাকে আৰু তেওঁলোকৰ অসুবিধা হ'লে তেওঁলোকক মানে আছে তাত থ'ব পাৰিব আৰু কাৰণে এষ্টাব্লিছমেণ্টৰ কাৰণে সেই চেণ্টাৰবিলাকৰ পৰা মানে কাম কৰি থাকিব এনেকুৱা ধৰণৰ বেটি বচাও বেটি পঢ়াও যাতে নিজৰ ছোৱালী সন্তানক মানে স্কুলত পঠিয়াই নিদিয়াকৈ বেলেগ কামত ব্যৱহাৰ নকৰে তাৰ কাৰণে ৰখা হৈছে আৰু সৰু কেছ হয় আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন স্কিম ইয়াৰ যোগেদি সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ব্যৱস্থাটো আছে যদি কোনোবাই যদি এই সৰু ল'ৰা ছোৱালীবিলাকক বেলেগ ধৰণৰ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে যিসকলে নিজৰ ঘৰত কম বয়সীয়া ল'ৰা ছোৱালীবিলাকক যদি নিজৰ ঘৰত বেকাৰ হিচাপে লেবাৰ হিচাপে ব্যৱহাৰ কৰে সেই পৰিয়ালৰ যিগৰাকী মানুহ তেওঁলোকে মানে জেলতো যাব পাৰে মানে আইনবিলাক আছে ইয়াৰ পিছত স্কিম হিচাপে মই ক'ব ICDS চেণ্টাৰবিলাক বহুত জৰাজীৰ্ণ সেই জৰাজীৰ্ণ চেণ্টাৰক মেৰামতি কৰিবৰ কাৰণে প্ৰতিটো সমষ্টিত 18 লাখ টকাকৈ পইচা দিয়া হৈছে এই পইচাবিলাক বেছি জৰাজীৰ্ণ ICDS চেণ্টাৰ সেই চেণ্টাৰবিলাকক মেৰামতিৰ কাৰণে আমাৰ প্ৰতিটো জিলাবিলাকৰ পৰা বা সমষ্টি পইচা দি পেলাই আমি মেৰামতিৰ কাৰণে পইচা বিচাৰিছোঁ তাৰপিছত যিখিনি ডাঙৰ স্কিম সেইটো হ'ল SNP বুলি কয় তাৰমানে ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰজেক্টটো সেই একে যাতে পুষ্টিকৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে এটা ICDS খাব পৰা যায় তাৰ কাৰণে মানে খাদ্য যোগান দিয়া হয় ব্যৱস্থাটো এনেকুৱা ধৰণৰ যে 1 কোটি টকা যদি আছে এটা চেণ্টাৰত তেতিয়াহ'লে চেণ্টাৰত যাব লাগিব 65% ডিচিৰ একাউণ্টত সেই মেনেজমেণ্ট কমিটিৰ
আৰু কৰ্মী তেওঁলোকৰ একাউণ্টত জইণ্ট একাউণ্টত পইচা 1 কোটি যদিও হয় 65 লাখ টকাই চেণ্টাৰৰ কাৰণে যাব মাত্ৰ 35% মানে 25 লাখ টকাটো মানে চেন্ট্ৰেলি সাপ্লাই দিব পাৰে তাতো আছে এই ব্যৱস্থাটো যাতে আমি প্ৰযোজ্য কৰি কাৰণে মই সকলোকে অনুৰোধ কৰিছো ICDSৰ কৰ্মীসকল যদি আছে সুপাৰভাইজাৰ কোনোবা যদি আছে তেওঁলোকক মই আহ্বান জনাইছো যে এইটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক হয় আপোনালোকৰ হাতত যিখিনি পইচা আছে সেই পইচাৰে যাতে আপোনালোকে দিয়ে সদায় যাতে পায় ল'ৰা ছোৱালীবিলাকে পায় তাৰ কাৰণে ব্যৱস্থাটো কৰিব লাগিব তাত আপোনালোকে দিব লাগিব কণী দিব লাগিব সপ্তাহত বদাই দুদিন কণী দিব লাগিব সিজনেল যিবিলাক ফ্ৰুটছ ফল-মূল কিনি পেলাই দিব পাৰি নিজে নিজ হাতেৰে বজাৰৰ পৰা লোকেলি যিবিলাক মাৰ্কেট আছে তাৰ পৰা কিনি পেলাই দিব পাৰি 25%টো চেন্ট্ৰেলি কিন্তু 65%টো চেণ্টাৰত ডাইৰেক্টলি ICDS চেণ্টাৰবিলাকত ডাইৰেক্টলি যায় সেইটো সুপ্ৰিম কোৰ্টৰ আৰু এটা শিশুৱে তাৰমানে চেণ্টাৰত যিসকল শিশু আছে 300 দিনৰ খাদ্যটো পাব লাগে 300 দিন এইটো নহয় যে সপ্তাহত এবাৰ দুবাৰ খোৱালে তাৰপিছত থাকি গ'ল এনেকুৱা নহয় খাদ্য যোগান দিব লাগে সদায় শিশুবিলাকক যদি চিলড্ৰেনসকলক যদি ল'ৰা ছোৱালীবিলাকক যদি দিয়াৰ ব্যৱস্থাটো থাকে তেতিয়াহ'লেহে ICDS চেণ্টাৰবিলাকত ল'ৰা ছোৱালীবিলাকে যাব এইটো ব্যৱস্থাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থাটো আৰু যিবিলাক ল'ৰা ছোৱালী অনাথ যাৰ কেয়াৰ ল'বৰ কাৰণে কোনো গাৰ্জিয়ান নাই কেয়াৰ চেণ্টাৰত ৰাখিব পাৰি ল'ৰা ছোৱালীবিলাকক কেয়াৰ চেণ্টাৰ বনাই পেলাই ৰাখিবৰ কাৰণে ব্যৱস্থা আছে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ অনাথ শিশু আছে তেওঁলোকৰ অভিভাৱক কোনেও তেওঁলোকৰ কেয়াৰ ল'বৰ কাৰণে কোনো নাই কেয়াৰ চেণ্টাৰবিলাকত আপোনালোকে তেনেকৈ অলাই আঠানি ঘূৰি ফুৰা ল'ৰা ছোৱালী যদি দেখা পায় তেতিয়াহ'লে আপোনালোকে চেণ্টাৰত থ'ব পাৰি আৰু ইয়াৰ বাদেও মগজু অলপ বিকৃতি ঘটা কিছুমান ল'ৰা ছোৱালী থাকে তেওঁলোকক অবজাৰভেশ্যন হোমত ৰাখিব পাৰি তাৰপিছত তাতে ট্ৰিটমেণ্ট কৰি পেলাই সেই শিশুসকলৰ মানুহ ডেভেলপ হয় নে নহয় নে তেওঁলোকৰ মানসিকতাটো দুৰ্বল হয় তাৰমানে অলপ পাগল ধৰণৰ হয় তেতিয়াহ'লে ট্ৰিটমেণ্ট তাৰ পৰাই এইবিলাক স্কিম আছে এতিয়া এই বছৰ মানে দিব্যাংগ বুলি ক'লে আপোনালোকে বোধহয় গম পায় আমাৰ চৰকাৰে দিব্যাংগ গম পায় আমাৰ চৰকাৰে দিব্যাংগসকলক কি মানে শাৰীৰিকভাৱে অক্ষম শাৰীৰিকভাৱে তাহাঁতে যদি শিক্ষিত হৈছে গৈ বহুত কষ্ট কৰি অন্ধসকলেও পঢ়া শুনা কলেজত পঢ়িছে তেওঁলোকৰ নিয়োগৰ কাৰণে আমাৰ চৰকাৰে তেওঁলোকৰ বেকলগ আছে ভাৰত চৰকাৰে তেওঁলোকক প্ৰতিটো ডিপাৰ্টমেণ্টত কিমান চাকৰিয়াল আছে তাৰে ভিতৰত প্ৰথম দিছিলে এতিয়া কিন্তু ভাৰত চৰকাৰে আকৌ 4% যাতে তেওঁলোকে নিযুক্তি পায় তাৰ ব্যৱস্থা কৰিছে সেইকাৰণে আমাৰ এইবাৰ মই জইন কৰাৰ পিছত মইতো এটা বছৰে হৈছে এপইণ্টমেণ্ট দিবৰ কাৰণে কৰিছো আৰু আপোনালোকৰ অঞ্চলত যদি কোনোবা তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীসকল আছে তেতিয়াহ'লে তেওঁলোকে যাতে চাকৰি পাব পাৰে কাৰণ তেওঁলোক বহুত মানে দুৰ্বল শ্ৰেণীৰ মানুহ হয় অন্ধবিলাকে এডভাৰটাইজ দেখা নাই পোৱা যিবিলাক কাণেৰে নুশুনা তেওঁলোকে শিক্ষিত তেওঁলোকে এডুকেশ্যন লৈছে কিন্তু তেওঁলোকে কাণেৰে নুশুনে কথাও ক'ব নোৱাৰে তেওঁলোকে যাতে দৰখাস্ত কৰিব কৰে তাৰ কাৰণে আপোনালোকে সহায় কৰিব পাৰে আৰু ইয়াৰ বাদেও তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থা আছে পেঞ্চনটো বছৰত 12,000
5,000 আছিলে বছৰত সেইটো আমাৰ চৰকাৰৰ দিনত জইন কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আছিলে তেখেতে এই ব্যৱস্থাটো ৰাখিছে যাতে বছৰত তেওঁ 1,000 মাহেকত 1,000 টকা কৰি দি তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল আৰু তেওঁ যদি চলি হয় বেংগুৰা মানে দিব্যাংগ হয় তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে কোনো মানুহ নাই কৰিছে তাৰ কাৰণে 5,000 টকা দিয়াৰ ব্যৱস্থা আছিল এতিয়াও সেইটো আছে আৰু এটা ব্যৱস্থা আছে ট্ৰেন্সজেন্ডাৰ মানে যাক এইবিলাকৰ কাৰণেও মানে ব্যৱস্থা ৰাখি থোৱা আছে যোৱা বছৰ তেওঁলোকে মোৰ ওচৰত নাহে ছোৱালী হৈ গ'ল ছোৱালী আছিলে জন্মত কিন্তু মতা হৈ গ'ল যাৰ জেন্ডাৰ নাই আৰু জেন্ডাৰ লিংগ নাই তেওঁলোকৰ কাৰণে সুবিধা কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ বাজেটত আছে মোৰ বিভাগত আছে এই গতিকে তেওঁলোকেও নিজকে লুকাই ৰাখিবৰ কাৰণে কোনো তেওঁলোকে চেষ্টা কৰিব নালাগে আত্মপ্ৰকাশ কৰিব লাগে নিজকে পৰিচয় দিব লাগে যে মই এনেকুৱা ধৰণৰ গতিকে তেতিয়াহে সুবিধাটো পাব কিন্তু দেখিছো সেই এছ'চিয়েশ্যনৰ মানুহবিলাকে মোৰ লগত এতিয়ালৈকে বহা নাই ফোনত কথা কয় বিষয়াসকলৰ লগত বহিছে কিন্তু এতিয়ালৈকে বিভাগৰ বিষয়াসকলে কাম কৰি উঠিব লাগিছিল পাৰা নাই কাৰণ তেওঁলোকে মোৰ লগতো আলোচনা কৰা নাই কাৰণে যোৱা বছৰৰ বাজেট আছিল এই বাজেটটো এনে লেপছ গ'ল ইয়াৰ পিছত কোৱা নাই বাজেটত কিছুমান আমি সুন্দৰ সুবিধা পাইছো সেই আমাৰ অঞ্চলবিলাকত ক'ৰবাত যদি পিকনিক স্পট আছে ধুনীয়া এলেকাবিলাক BTC এলেকাৰ উত্তৰ পাৰত ইমান সুন্দৰ সুন্দৰ ঠাই আছে ডেভেলপ কৰিবৰ কাৰণে আমাৰ চৰকাৰে সুবিধা দিছে মই এইবাৰ ফেপচুটো কচুগাঁও ব্লকৰ আণ্ডাৰত হয় বনাঞ্চল হয় আগৰ ব্ৰিটিছ পিৰিয়ডত ব্ৰিটিছসকলে কাটিছিল আৰু তেওঁলোকে গছ গছনি ৰোপণ কৰিছিল কাৰণে ফকিয়াৰ পৰা তেনেকৈ ফাৰ্ম লাইনেৰে গৈছিলে তাত বহুত ডাঙৰ ডাঙৰ গছ আছে এতিয়াও সেইটো আমি ফেপচুটো কচুগাঁও যদি আছে ইয়াত আমাৰ ডেলিগেট যদি আছে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো মই ফেপচুত এদিন গৈছিলো তাত গৈ পেলাই দেখিছো তাত বহুত ডাঙৰ সাবুঠিব নোৱাৰা ডাঙৰ গছ আছে কাৰণ এইটো 100 বছৰৰ ওপৰত গছ সেইটো মই কৈ আহিছিলো এই গছবিলাকক আমি সংৰক্ষণ কৰিব লাগে সেই অঞ্চলটো আমি সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে সেইটোত আমি টুৰিজমৰ এটা পইণ্ট কৰি ডেভেলপ কৰিব পাৰো ডেভেলপ কৰিবৰ কাৰণে মই অসম চৰকাৰৰ হাতত দিছো ফেপচুটো ডেভেলপ কৰিবৰ কাৰণে এই পইণ্টটো দিছো আৰু উল্টাপানীৰ মানুহ আছে যদি মই কৈছো উল্টাপানীত আমাৰ যে মন্দিৰ আছে সেই মন্দিৰটো ডেভেলপ কৰিবৰ কাৰণে হেৰিটেজ চাইট বুলি ধৰিছো উল্টাপানীত বহুত আগৰ পৰা তাত মন্দিৰটো এতিয়াও আছে মাননীয় হাগ্ৰামা মহোদয়াৰে তেখেতৰ শ্ৰীমতী গৰাকী সন্মানীয় মিছেছ মহিলাৰী তেখেতে আমাৰ উল্টাপানী মন্দিৰ ডেভেলপ কৰিছে তাৰোপৰি ইয়াৰ উপৰিও আকৌ ডেভেলপ কৰাৰ প্ৰয়োজন আছে গতিকে এই মন্দিৰটো দিছো আৰু আমাৰ চিটাগুৰি অঞ্চলৰ যদি সকল আছে মই আপোনালোকক ক'ব বিচাৰিছো পাগলা বাবা যে আমি জন্ম হোৱাৰ আগৰ পৰা সেই মন্দিৰটো নিশ্চয় আছে তাত পূজা কৰিলে কিছু পূৰণ হয় সেইকাৰণে এই কালী মন্দিৰটো দিছো আৰু বজাৰৰ যদি আমাৰ ডেলিগেট আছে মই ক'ব বিচাৰিছো দুৰ্গা মন্দিৰ ডেভেলপ হোৱা নাই সেই মন্দিৰটো ডেভেলপ কৰিবৰ কাৰণে অসম লিষ্টত আছে এইটো ইয়াৰ উপৰি কেইটামান আছে মই গোটেইটো সেইটো আছে মই কালী মন্দিৰটো নিদিলো কালী মন্দিৰ যিহেতু আমাৰ ডেভেলপ হৈ আছে গতিকে সেইটো দিয়া নাই তেওঁলোকৰ যিটো অফিচ ঘৰ সেইটো ডেভেলপ কৰিব এইখিনি মই মোৰ মনত আছিলো মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কথা কৈছিলে যে মন্ত্ৰীসকল নিজৰ নিজৰ ডিপাৰ্টমেণ্টত কি কাম কৰিছে এই কথাবিলাক ক'ব লাগে বুলি যে কৈছিলে এই কথাটো মই শুনা নাই সেইকাৰণে আজি মই কিছুমান কাম থাকিলেও আপোনালোকৰ সকলোৰে
সৰ্বজন বিদিত হিচাপে কামবিলাক কৰোঁ। যিবিলাক ৰাস্তা ঘাট মই পাইছোঁ, আমাৰ সকলো সংগঠনবিলাকক কাম কৰিবৰ কাৰণে তেওঁলোকক মই দায়িত্ব দিছোঁ। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ।